Hello everyone, welcome back to my YouTube channel. আমি ৰাতি 8টা বজাত কমলা টেঙা খাব ওলাইছো। কমলা কেটা আমি প্ৰথমতে বাকলিবোৰ গছুৱাই লৈছো। তাৰ জলকীয়া ধনিয়া ৰেডি কৰি লৈছো। এয়া জলকীয়া কেটা অকমান থেতেলিয়াই গুৰি কৰি লৈছো। তাৰ পিছত আকৌ কমলা টেঙা খিনি দুফাল কৰি লৈ এপিচ কৰি দুটুকুৰা কৰি লৈছো আমি। এনেদৰে দুটুকুৰা কৰি সৰু কৰি লৈছো। তাৰ পিছত ধনিয়া আৰু জলকীয়াখিনি মিক্স কৰি পুৰা লগাই দিছো আৰু খাবলৈ বহুত টেষ্টি হৈছে। কমলাখিনি ইমান টেঙা নাছিলে, মিঠা হয়। এনেও কমলা টেঙা মিঠাই থাকে। আপোনালোকেও এনেদৰে খাই চাব, বহুত টেষ্টি লাগে কিন্তু টেষ্টি কমলা তামাম টেষ্টি